মাজুলী যেনেকৈ বৈষ্ণৱ সংস্কৃতিৰ পীঠ আৰু তীৰ্থস্থান বুলি কোৱা যায়, ঠিক তেনেদৰে বৰপেটা সত্ৰ আৰু বৰদোৱাও এখন তীৰ্থভূমি বুলি, তীৰ্থপীঠ বুলি সকলোৱে মান্যতা দিয়ে। আৰু সেই তেনেকেই অসমৰ জনসাধাৰণে সেই মাজুলীৰ লগতে সেই দুইখন সত্ৰকো যথেষ্ট শ্ৰদ্ধা কৰে। কিন্তু দুৰ্ভাগ্য কথা যে সেই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ যিজন বুঢ়া সত্ৰীয়া, শ্ৰদ্ধাভাজন বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ আজি 4 বজাৰ পিছত তেখেতৰ বৈকুণ্ঠ প্ৰাপ্তি হৈছে। আৰু সেইটোৱে আমাক যথেষ্ট অন্তৰত দুখ দিলে আৰু আমি মৰ্মাহত। আৰু তেখেতৰ এই মৃত্যুৱে মই ভাবোঁ বৰপেটা সত্ৰৰ এটা লাই খুঁটা হিলি যোৱা নিচিনা বা বাগৰি যোৱা নিচিনা হ'ল। গতিকে বশিষ্ঠদেৱ শৰ্মাৰ এই মৃত্যুৱে কিন্তু যথেষ্ট অসমত এক শোকৰ ছাঁ পৰিছে। আৰু তেখেতৰ মৃত্যুত বৰপেটা সত্ৰৰ যথেষ্ট ক্ষতি হ'ব বুলি আমি ভাবিছোঁ। কাৰণ বশিষ্ঠদেৱ শৰ্মাৰ লগত মোৰ এটা বৰ আত্মিক মিলন আছিল। তেখেতৰ তাত মোৰ কেইবাবাৰ থকা হৈছিল। আৰু তেখেতক আমি দেখিছিলোঁ, তেখেত বৰ ব্যতিক্ৰম ধৰ্মী এজন পুৰুষ আছিল। আৰু তেখেতৰ সাহিত্য সংস্কৃতি, গুৰুজনাৰ যি সংস্কৃতি আছে, এই গোটেইখিনি গুৰুজনাৰ যি আদৰ্শ ৰীতি, এই গোটেইখিনি তেখেতে নেতৃত্ব দি লৈ যোৱাৰ যিটো পাৰদৰ্শিতা, সেয়া কিন্তু মই আজিলৈকে অন্য ক্ষেত্ৰত দেখা নাই। আৰু তেখেতৰ সকলোতকৈ ডাঙৰ কথা কি, তেখেতৰ যিটো কণ্ঠ, সেই কণ্ঠটো মোৰ এতিয়াও কাণত ভাহি থাকে। গতিকে তেখেতৰ সেই কণ্ঠৰ যোগেদি যিখিনি গীত মাত তেখেতে পৰিৱেশন কৰে, আৰু তেখেতৰ মই ভাগৱত পাঠৰো যিখিনি শুনিছোঁ, পাঠ কৰোঁতে তেখেতৰ যিখিনি কণ্ঠৰ যিখিনি সুললিত তেখেতৰ মধুৰ সুৰ, সেয়াই কিন্তু আজি মই ভাবোঁ এনেধৰণৰ এজন পুৰুষ, তেনেকুৱা ধৰণৰ এজন ব্যক্তিত্ব সম্পন্ন সত্ৰাধিকাৰ আমাৰ মাজত নহ'ব বুলি আমি ভাবোঁ। এতিয়া আমি আশা কৰিছোঁ যে বৰপেটা সত্ৰত যি ধৰণে তেখেতে সাংস্কৃতিক, আধ্যাত্মিক, সামাজিকভাৱে গোটেই সত্ৰখনক নেতৃত্ব প্ৰদান কৰিছিল, গতিকে আমি ভাবোঁ তেখেতে যি আদৰ্শ আমালৈ ৰাখি থৈ গ'ল, গতিকে তেখেতৰ পদাংক অনুসৰণ কৰি নিশ্চয় পিছৰ সমাজে আগবাঢ়ি যাব, সেয়া আমি আশা কৰিলোঁ। বৰপেটা সত্ৰৰ যিটো ঐতিহ্য, সেইটো অক্ষুণ্ণ থাকক, তাকে কামনা কৰিছোঁ। আৰু তাৰ লগতে তেখেত সত্ৰাধিকাৰ প্ৰভুজনাৰ, সত্ৰীয়া প্ৰভুজনাৰ আমি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰভু গোপালৰ চৰণত, ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ আত্মাই চিৰশান্তি লাভ হওক। আৰু তেখেতৰ কৰ্মৰাজি নিশ্চয় আজি তেখেতৰ ৰাইজে, নিশ্চয় সমাজে, মাজুলীৰ অসমৰ জনসাধাৰণে পাহৰি নাযাব। গতিকে আমি পুনৰবাৰ আজি তেখেতৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ।